মই বিশ্বাস কৰোঁ কোনোবা এজন চৰকাৰী কৰ্মচাৰীৰ টেবুলত যদি এটা ফাইলো পৰি থাকে নিষ্পত্তি নোহোৱাকৈ তেওঁ ঘৰত গৈ পুত্ৰ কন্যাৰ সৈতে সময় পালন কৰাৰ তেওঁৰ অধিকাৰ নাই। আপুনি যাক সুখ দিব খুজিছে সেই সুখ আপুনি আপোনাৰ পৰিয়ালত দিছে, কিন্তু নিষ্পত্তি নোহোৱা হৈ থকা ফাইলটোৱে কাৰোবাৰ পৰিয়ালত আজি গোটেই ৰাতি অশান্তিৰ সৃষ্টি কৰিব। তেওঁ মনত অশান্তিত থাকিব, কি লিখিব ছাৰে, কি লিখিলে হ'ব নহ'ব। মই বিশ্বাস কৰোঁ ক্ষিপ্ৰতাৰে কাম কৰা, টেবুলত এটাও কোনো সময় নাথাকে, 10টাৰ পৰা 5টা কাম কৰিব লাগে, কোনো কথা নাই, মোৰ সন্মুখত এটা ফাইলো নিষ্পত্তি নোহোৱাকৈ পৰি থাকিব নালাগে। নিজৰ জীৱনত এই গুণবিলাক আমি সমাহিত কৰি ল'ব লাগিব, কাৰণ এই দুখীয়া নিচলা এই জাতিটোক ৰক্ষা কৰাৰ আমাৰ সন্মুখত আৰু একো বিকল্প পথ নাই। মাত্ৰ সুশাসন, গুড গভাৰ্নেন্সৰ জৰিয়তে আমি আমাৰ অসমখনক আগুৱাই লৈ যাব পাৰোঁ। মই আমাৰ চৰকাৰী কৰ্মচাৰীসকলক অনুৰোধ কৰিম, দুৰ্নীতিৰ প্ৰশ্ন বহুত দূৰত, কোনোবাই টকা নাখালোঁ, ক্ষিপ্ৰতাৰে কাম নকৰিলোঁ, সমস্যা থাকিয়েই যাব। দুৰ্নীতিৰ পৰা দূৰত আৰু জনকল্যাণৰ স্বাৰ্থ আগত ৰাখি প্ৰতিটো দিনেই নিজক ৰাজহুৱা সেৱাৰ বাবে উৎসৰ্গিত কৰক। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে 2 অক্টোবৰৰ পৰা আমাৰ অসম সচিবালয় পেপাৰলেছ হ'ব, ডিজিটেল হ'ব। ডিজিটেল মানে কি? আমি বাহিৰত পাছ লওঁ, এতিয়া আমি বাহিৰত পাছ নলওঁ, বাহিৰত 4টা কম্পিউটাৰ থাকিব, ৰাইজৰ যি কাম থাকিব কম্পিউটাৰত তাৰ পৰাই টাইপ কৰিব, আমালৈকে সেই কাম আহিব। আমাৰ সন্মুখত ধৰা দিব যে সমবায় বিভাগত অমুকে মোক লগ কৰিবলৈ বাহিৰত আছে, তেওঁৰ সমস্যা এইটো, 7 দিন যাওক 8 দিন যাওক, তেওঁ কম্পিউটাৰৰ জৰিয়তে তেওঁ দিয়া টেলিফোনৰ জৰিয়তে তেওঁ উত্তৰ পাব লাগিব যে আপোনাৰ কাম হৈ গ'ল, আপুনি আহিছিল বুলি আমি গম পালোঁ, আপোনাৰ কাম হৈ গ'ল, আপুনি হাতত লৈ গুচি যাওক। তেওঁ ইয়াত আহিব নালাগে, জোনাইৰ পৰাই ছেক্ৰেটেৰিয়েটত কিবা কাম আছে, জোনাইৰ পৰাই তেওঁ টাইপ কৰিব, আমি ইয়াতে পাম। কাগজ হেৰুৱাৰ কথা হ'ব নোৱাৰে, প্ৰতিখন কাগজ আমি ডিজিটেল কৰিম। ছেক্ৰেটেৰিয়েট আহিলে আপোনাৰ কাগজখন হেৰালে মই বিচাৰিব লাগিব, অমুক ছাৰৰ টেবুললৈ যাব লাগিব, সেই কথা নাই। কম্পিউটাৰত ক্লিক মাৰিলে আমি গম পাম এই আবেদনখন ক'ত আছে। অহা 2 অক্টোবৰৰ পৰা অসম চৰকাৰ ছেক্ৰেটেৰিয়েটত সম্পূৰ্ণ ডিজিটেলাইজ হ'ব। কোনোবা যদি চৰকাৰী কৰ্মচাৰীয়ে ডিজিটেল নাজানে, তেওঁৰ কাৰণে বহুত ৰাস্তা খোলা আছে। ছেক্ৰেটেৰিয়েটৰ পৰা তেওঁ ট্ৰেন্সফাৰ লৈ ডিৰেক্টৰলৈকে যাব পাৰে, আৰু তেওঁ যদি বহুত দিন চাকৰি কৰিলে যে নহয় মই কিছুদিন এতিয়া ঘৰলৈকে যাম, ঘৰলৈও যাব পাৰে। কিন্তু যেতিয়ালৈকে ছেক্ৰেটেৰিয়েটত থাকিব আমি ডিজিটেল মাধ্যমেৰে কাম কৰা শিকিব লাগিব, কাৰণ এই মেনুৱেল মাধ্যমে ৭৫ বছৰে মানুহক হাৰাশাস্তি কৰিলে। এই মাধ্যমৰ পৰা আমি ওলাব লাগিব। 2 অক্টোবৰৰ পৰা অসমৰ কোনো বিষয়াই মেনুৱেল ফাইল গ্ৰহণ নকৰে, আৰু এই নিৰ্দেশ আমি ইতিমধ্যে দিছোঁ, আৰু ইয়াক আখৰে আখৰে সকলোৱে পালন কৰিব লাগিব। অৰ্থাৎ ফাইল আহিব, আমি স্কেন কৰিম, ফাইল কম্পিউটাৰৰ ভিতৰত সোমাব, কাৰ হাতত কিমান দিন ফাইল আছে, ক'ত কেনেকৈ নিষ্পত্তি নোহোৱাকৈ আছে, আমি সকলোৱে গম পাম। ইয়াৰ পিছত ছেক্ৰেটেৰিয়েটৰ প্ৰত্যেকটো বিল্ডিঙতে একোজন নোডেল অফিচাৰ নিযুক্তি হ'ব। সেই নোডেল অফিচাৰসমূহৰ দায়িত্ব হ'ব ছেক্ৰেটেৰিয়েটখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা, ক'তো যাতে ধূলি এটাও পৰি নাথাকে। মানুহ অহাৰ লগে লগে ছেক্ৰেটেৰিয়েটৰ 3য় শ্ৰেণীৰ কৰ্মচাৰী এজনেও কাৰোবাক চাহ একাপ চৰকাৰী খৰচত খুৱাব পাৰিব, পকেটৰ পইচা নালাগে। 3 বাৰ আমাৰ ছেক্ৰেটেৰিয়েটত চাহ আহিব, ৰাতিপুৱা এবাৰ, দুপৰীয়া এবাৰ, গধূলি এবাৰ। আপোনালোকৰ ওচৰত যি অতিথি আহিব আপোনালোকে চাহ কাপ নিজে যাচি দিব পাৰিব। অৰাজপত্ৰিত বিষয়াসকলৰ কাৰণে দুপৰীয়া আমি ৰিক্ৰিয়েশ্যনৰ কিবা নহয় কিবা ব্যৱস্থা কৰিম। মহিলা কৰ্মচাৰীসকলৰ বাবে আমি অত্যন্ত আটকধুনীয়া, আমি যাক সৰু ল'ৰা ছোৱালী বাচ্চা ৰাখিবৰ কাৰণে আমি
আমাক ঘৰ বুলি কয়, মই অসমীয়াটো নাজানো কাৰণে মই ইউজ কৰা নাই, উমলা ঘৰ হ'ব। ল'ৰা ছোৱালীৰ যাৰ সৰু সন্তান আছে আমি এটা সুন্দৰ উমলা ঘৰ বনাম, ক্ৰেছ বুলি আমি ইংৰাজীত কওঁ, আমি ক্ৰেছ বনাম, আপোনালোকে ৰাখিব পাৰিব। IAS অফিচাৰ ACS অফিচাৰৰ কাৰণে দুপৰীয়া সুকীয়া লবি সৃষ্টি কৰিম, য'ত তেওঁলোকে নিজৰ মতে অলপ দেৰি গৈ পেলাই জিৰণি ল'ব পাৰে, কথা বতৰা পাতিব পাৰে। এই ফিল্ডলৈকেও ছেক্ৰেটেৰিয়েটৰ পৰা ডাইৰেক্টলি গেট কৰা হ'ব, যাতে কোনোবাই ফিল্ডত আহি আবেলি খেলিব খুজিলেও ইমান দূৰ ঘূৰি আহিব নালাগে। আমাৰ ছেক্ৰেটেৰিয়েটৰ চৰকাৰী কৰ্মচাৰীসকলক ঘৰলৈ ঘূৰি যাবৰ কাৰণে আমি 6টা লাইনত বিনামূলীয়া বাছ সেৱা প্ৰৱৰ্তন কৰিম। অৰ্থাৎ নুনমাটিলৈকে যোৱাবিলাক নুনমাটি, দিছপুৰলৈকে যোৱাসকল দিছপুৰলৈকে তেওঁলোকে যাব পাৰিব আৰু ৰাতিপুৱা নিৰ্দিষ্ট সময়ত আহিব পাৰিব। দৰকাৰ নহয় যে বাছখনতে আহিব লাগিব, অপশ্যনেল থাকিব, নিজৰ গাড়ী হ'লেও নিজৰ গাড়ীত আহিব পাৰিব। আৰু ডাঙৰ কথা যে ছেক্ৰেটেৰিয়েটখনৰ আমি সম্পূৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি পৰিৱৰ্তন কৰিম, সুন্দৰ কৰি তাক আমি বনাম। সকলোৱে স্কেনিং পাব, কম্পিউটাৰ পাব, সকলো পাব। 2 তাৰিখৰ পৰা আমি সম্পূৰ্ণ এটা নতুন ডিজিটেল জীৱনৰ বাবে নিজক সাজু ৰাখিব লাগিব। মই অলপ টান কৰি কৈছোঁ যে যিসকলে নোৱাৰে ডাইৰেক্টৰলৈকে যাব। গতিকে সকলোৱে যাতে টেকন'লজিক আৱৰি লয়, টেকন'লজিক যাতে আদৰি লয়, তাৰ বাবে মই আহ্বান জনাম। আৰু নতুন কৰ্মচাৰীসকলে এই ক্ষেত্ৰত একেবাৰে হেলা কৰিব নালাগে, তাৰ বাবে মই আহ্বান জনাম।